নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্যাসমলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ' এটাত মোক মোৰ বহুতো বন্ধু-বান্ধৱীয়ে কমেণ্ট কৰি সুধিছে যে সঁচাকৈ আগষ্ট মাহৰ ভিতৰত আমাৰ বাবে নতুন বিজ্ঞাপন প্ৰকাশ পাবনে বা ছেকেণ্ড ফেজৰ নতুন বিজ্ঞাপন প্ৰকাশ পাবনে। গতিকে আজি এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ সেই কুৱেশ্যনবোৰৰ উত্তৰ দিয়া আৰু লগতে আপোনালোকৰ মনত যি কনফিউজন আছে সেই কনফিউজন দূৰ কৰা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক মই জনাই লওঁ যে যিহেতু 2022 চনৰ ভিতৰত আমাৰ অসমত নতুন অসম টেট অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে যিসকল বন্ধু-বান্ধৱীয়ে সেই নতুন অসম টেটত বহিম বুলি ভাবে বা পৰীক্ষা দিম বুলি ভাবে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে অতি সোনকালেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ অসম টেটৰ কাৰণে প্ৰয়োজনীয় সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েল, যিকোনো কুৱেশ্যন এনচাৰ আপোনালোকে মোৰ এইটো চেনেলৰ পৰাই পাবলৈ সক্ষম হ'ব। গতিকে বন্ধুসকল, সঁচাকৈ যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চেনেলটো অতি সোনকালেই ছাবস্ক্ৰাইব কৰি লওক। তেন্তে আহকচোন আমি সময় নষ্ট নকৰাকৈ ভিডিঅ'টো উপভোগ কৰোঁ। বন্ধুসকল, এতিয়া আমাৰ মেইন কুৱেশ্যনটো হৈছে কি যে আগষ্ট মাহৰ ভিতৰত নতুন বিজ্ঞাপন ওলাবনে বা নতুন নিযুক্তি দিবনে। হয় বন্ধুসকল, মই ভাবোঁ আগষ্ট মাহৰ ভিতৰত 100% নতুন বিজ্ঞাপন প্ৰকাশ পাব। এই কথাটো মই কিয় কৈছোঁ যে কাৰণ যোৱা 12 জুলাই তাৰিখে আমাৰ শিক্ষামন্ত্ৰীয়ে নিজ মুখেৰে কৈছে যে আগষ্ট মাহৰ ভিতৰত আপোনালোকৰ কাৰণে নতুন বিজ্ঞাপন প্ৰকাশ পাব। গতিকে এজন শিক্ষামন্ত্ৰীয়ে নিজ মুখেৰে কোৱাৰ পিছত তাতকৈনো আমাক আৰু কি প্ৰমাণ লাগে কওক। আৰু ইয়াৰ লগতে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকলৰ লগত শিক্ষামন্ত্ৰীৰ যি ৰিভিউ মিটিং হৈছিলে সেইখন মিটিঙো কিন্তু এটা ডাঙৰ প্ৰমাণ যে আপোনালোকৰ কাৰণে নতুন বিজ্ঞাপন অতি সোনকালেই ওলাব। আৰু আটাইতকৈ ডাঙৰ প্ৰমাণ হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ মুখৰ কথা। কাৰণ যোৱাকালি মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কৈছে যে আগষ্ট মাহৰ ভিতৰত 12,000 নতুন পদত নিযুক্তি প্ৰদান কৰা হ'ব। গতিকে মই কিন্তু আমাৰ মুখ্যমন্ত্ৰীক বহুত বিশ্বাস কৰোঁ। আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো, কাৰণ মুখ্যমন্ত্ৰীৰ কথা হৈছে শিলৰ ৰেখা। তেওঁ যি কয় সেইটো কিন্তু কৰি দেখায়, আৰু আজিলৈ যিমানেই কৈছে সিমান কৰি দেখাইছে। গতিকে আপোনালোকে বিশ্বাস ৰাখক, আপোনালোকৰ বিজ্ঞাপন অতি সোনকালেই প্ৰকাশ পাই আছে। বন্ধুসকল, আপোনালোকৰ বাবে বিজ্ঞাপন যে প্ৰকাশ পাব সেইটো 100% চিয়'ৰ। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা কওঁ যে আপোনালোকে নতুন টেটৰ বাবে অলপ এইবাৰ ভালকৈ প্ৰস্তুতি চলাওক। কাৰণ আপোনালোকে 2% বা 1% এটাও যদি এইবাৰ টেট দিবলৈ বঢ়াব পাৰে সেইটো কিন্তু যথেষ্ট। কাৰণ কিয় 0.001 মাৰ্কছৰ কাৰণেও বহুত কেণ্ডিডেটে চাকৰি পোৱা নাই। আমাৰ নিজ চকুৰ সন্মুখত এনেকুৱা প্ৰমাণ আছে। গতিকে 1% বা 2% এটাও যদি আপোনালোকে টেট দিবলৈ বঢ়াব পাৰে সেইটো আপোনালোকৰ কাৰণে বহুত। কিন্তু বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকে আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সমাপ্ত। জয় আই অসম।